নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল এই অসমলৈ। ইতিমধ্যে আমাৰ ONGC Apprenticeshipৰ প্ৰাইগেটা সেক্টৰ ৰিজাল্ট ঘোষণা কৰা হ'ল। যোৱা 17 জানুৱাৰী তাৰিখে আমাৰ নাজিৰা শিৱসাগৰ ৰিজাল্ট ঘোষণা কৰিলে। ইয়াত যোনসকলে সিলেকশ্যন পালে তেওঁলোকৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে, আৰু যোনসকলে সিলেকশ্যন নাপালে তেওঁলোকে মন বেয়া নকৰিব। আপোনালোকে আগন্তুক দিনত আমাৰ বিভিন্ন ধৰণৰ চেন্ট্ৰেল আৰু গভৰ্ণৰ এক্সাম আহি আছে, সেইবিলাকৰ কাৰণে প্ৰিপাৰেচন কৰক। আৰু এই এক্সামবিলাক প্ৰিপাৰেচন কৰিবলৈ আপোনালোকে বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েল মোৰ টেলিগ্ৰাম চেনেলত পাই যাব। গতিকে টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনতে আছে, টেলিগ্ৰাম চেনেলটো ফলো কৰি ৰাখিব। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হ'ল আমাৰ শিৱসাগৰ নাজিৰাৰ ফাইনেল মেৰিট লিষ্ট। এতিয়া আপোনালোকৰ নামটো আছে চেক কৰি ল'ব পাৰিব, যোনসকলে বৰ্তমানৰ নামটো চেক কৰি ল'ব পৰা নাই বা নামটো আছে নাই গম পোৱা নাই। আৰু এইখন আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত পাই যাব, মই টেলিগ্ৰাম চেনেল আপলোড কৰা আছে, নতুবা আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আহিলে আমাৰ যোনসকলে ইয়াত সিলেকশ্যন পালে তেওঁলোকলৈ মেইল গৈছে, আৰু সেই মেইলত আপোনালোকক দুটা ডকুমেণ্টছ দিয়া হৈছে। এটা দিয়া হৈছে আপোনালোকৰ ভেণ্ডৰ চাৰ্টিফিকেট বা ভেণ্ডৰ কোড, আৰু এটা দিয়া হৈছে আপোনালোকৰ জইনিঙৰ শিডিউল যোনখন PDF সেইটো দিয়া হৈছে। সেইমতে আপোনালোকে জইনিং কৰিবলৈ যাব লাগিব। এতিয়া আমি যোনটো আমাৰ জইনিং শিডিউল দিয়া আছে, কোনদিনা কাক কাক মাতিছে সম্পূৰ্ণ জনাম, আৰু কি ডকুমেণ্টছ লৈ যাব লাগিব সম্পূৰ্ণ আপোনালোকক ভিডিঅ'টো জানিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যোনসকলে এই বিষয়ে জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব, যোনসকলে এই বিষয়ে নাজানে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব। তাৰপিছত আহিলে আমাৰ এইখন হ'ল আমাৰ এপ্ৰেণ্টিছশ্বিপৰ কাৰণে মাতিছে। আপোনালোকৰ জইনিং ষ্টাৰ্ট হ'ব 21 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত, আৰু ট্ৰেড ৱাইজ মতা হৈছে। ট্ৰেড ৱাইজ আপোনালোকৰ জইনিং ডেট দিয়া আছে, কোনদিনা কেতিয়া যাব লাগিব সকলো জানে ভিডিঅ'টোত। প্ৰথমতে আপোনালোকে যদি সিলেকশ্যন পালে তেনেহ'লে আপোনালোকৰ যোনটো নেটছৰ পৰ্টেলত গৈ পেলাই কণ্ট্ৰেক্টখন ডাউনলোড কৰি ল'ব পাৰিব। কণ্ট্ৰেক্টখন তাতে ডাউনলোড কৰি পেলাই আপোনালোকে ডাউনলোড কৰি লওক। যোনসকলে নেটছৰ যোগেদি এপ্লাই কৰিছে তাতে গ'লে আপোনালোকে কণ্ট্ৰেক্টখন ডাউনলোড। ফাৰ্ষ্টত মাতিছে আমাক কোপা আৰু মেকানিক ডিজেলক। কোপা ট্ৰেড আৰু মেকানিক ডিজেল যোনসকলে সিলেকশ্যন পাইছে তাতে তেওঁলোকে যাব লাগিব জইনিঙৰ কাৰণে। কাইলৈ যাব লাগিব 21/1/2025, অৰ্থাৎ কাইলৈ আপোনালোকৰ মতা হৈছে 10টা বজাত যাব লাগিব। 10টা বজাত আপোনালোকে ৰিপৰ্টিং কৰিব লাগিব, আৰু যোনসকল মেকানিক ডিজেল আছে তেওঁলোকে 11টা বজাত ৰিপৰ্টিং কৰিব লাগিব। কোপাত আমাৰ সিলেকশ্যন হ'ল টোটেল 25 জন, আৰু আমাৰ মেকানিক ডিজেলত সিলেকশ্যন কৰা হ'ল 24 জন, টোটেল হ'লগৈ আমাৰ 49 জন। তাৰপিছত আহিলে আমাৰ ড্ৰাফ্টমেন চিভিল, ইয়াত আমাৰ সিলেকশ্যন পালে এজনে। ইলেক্ট্ৰনিক্স মেকানিক ইয়াত আমাৰ সিলেকশ্যন পালে 8 জনে। তাৰপিছত ফায়াৰ ছেফটিত আমাৰ টেকনিচিয়ানত সিলেকশ্যন পালে 5 জনে। তাৰপৰা আমাৰ ইনষ্ট্ৰুমেণ্ট মেকানিকত সিলেকশ্যন পালে 3 জনে। তাৰপৰা মেচিনিষ্টত সিলেকশ্যন পালে 5 জনে। তাৰপৰা মেকানিক ৰিপেয়াৰ এণ্ড মেইনটেনেন্স অফ ভেহিকল ইয়াত আমাৰ 4 জনে সিলেকশ্যন পালে। তাৰপৰা ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট ইয়াত আমাৰ 8 জনে সিলেকশ্যন পালে। তাৰপৰা আমাৰ ৱেল্ডাৰত সিলেকশ্যন পালে 10 জন, টোটেল হ'লগৈ আমাৰ 44 জন। আৰু আপোনালোকক মতা হৈছে 22 তাৰিখে, অৰ্থাৎ পৰহিলৈ মতা হৈছে, আৰু আপোনালোকৰ ৰিপৰ্টিং টাইম হ'ল 9টা বজাত। তাৰপৰা আমাৰ ৱেল্ডাৰৰ আৰু ফ্ৰণ্ট অফিচৰ ৰিপৰ্টিং টাইম হ'ল 11টা বজাত। তাৰপিছত আহিলে আমাৰ ফিটাৰ, ইয়াত আমাৰ সিলেকশ্যন পালে টোটেল 56 জনে, আৰু আপোনালোকক মতা হৈছে জইনিঙৰ কাৰণে 23 তাৰিখে, আৰু আপোনালোকৰ ৰিপৰ্টিং টাইমটো হ'ল 9টা বজাত। তাৰপিছত আহিলে আমাৰ ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ কাৰণে আপোনালোকৰ সিলেকশ্যন পালে 24 জনে, আৰু আপোনালোকক জইনিঙৰ কাৰণে মতা হৈছে 24 তাৰিখে, আৰু আপোনালোকৰ ৰিপৰ্টিং টাইমটো হ'ল 9টা বজাত। গতিকে আপোনালোকে 9টা বজাৰ আগতে ৰিপৰ্টিং কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত আহিলে আমাৰ শিডিউল ফৰ কণ্ট্ৰেক্ট ফৰ্মেলিটিজ ফৰ এপ্ৰেণ্টিছেছ আণ্ডাৰ নেটছ পৰ্টেল। যোনসকলে নেটছ পৰ্টেলৰ যোগেদি এপ্লাই কৰিছিলে তেওঁলোকক শিডিউল ৱাইজ ডেট দিয়া হৈছে, কোনদিনা আপোনালোকে যাব লাগিব ইয়াত জনাই দিছোঁ মই। একাউণ্টছ এক্সিকিউটিভ আমাৰ টোটেল সিলেকশ্যন পালে 21 জনে। চিভিল এক্সিকিউটিভ গ্ৰেজুৱেটত আমাৰ সিলেকশ্যন পালে 3 জনে। চিভিল এক্সিকিউটিভ ডিপ্ল'মাত আমাৰ সিলেকশ্যন পালে 3 জনে। ডাটা এণ্ট্ৰি অপাৰেটৰত আমাৰ সিলেকশ্যন পালে 10 জনে। ইলেক্ট্ৰিকেল এক্সিকিউটিভ আমাৰ গ্ৰেজুৱেট লেভেলত সিলেকশ্যন পালে 4 জনে। পেট্ৰলিয়াম এক্সিকিউটিভ ইয়াত সিলেকশ্যন পালে 10 জনে। ইলেক্ট্ৰিকেল এক্সিকিউটিভ ডিপ্ল'মাত ইয়াৰ সিলেকশ্যন পালে 5 জনে। ইনষ্ট্ৰুমেণ্টেশ্যন এক্সিকিউটিভ ইয়াত গ্ৰেজুৱেট লেভেলত আমাৰ সিলেকশ্যন পালে 1 জনে। মেকানিকেল এক্সিকিউটিভ গ্ৰেজুৱেট লেভেলত আমাৰ সিলেকশ্যন পালে 5 জনে। টোটেল হ'লগৈ আমাৰ 67 জন, আৰু আপোনালোকক জইনিঙৰ কাৰণে মতা হৈছে 27/1/2025, আৰু আপোনালোকৰ ৰিপৰ্টিং টাইমটো হ'ল 9টা বজাত। তাৰপৰা আমাৰ ইনষ্ট্ৰুমেণ্টেশ্যন এক্সিকিউটিভ, মেকানিকেল এক্সিকিউটিভ ডিপ্ল'মা তেওঁলোকৰ ৰিপৰ্টিং টাইমটো হ'ল 11টা বজাত। গতিকে আপোনালোকে সেইমতে টাইমৰ মতে ৰিপৰ্টিং কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত আমাৰ ছেক্ৰেটাৰী এণ্ড এছিষ্টেণ্টত টোটেল সিলেকশ্যন পালে 29 জনে, আৰু ষ্ট'ৰ কিপাৰ পেট্ৰলিয়াম প্ৰডাক্টছত সিলেকশ্যন পালে 2 জনে। তাৰপৰা লেব এছিষ্টেণ্ট কেমিকেল প্লেণ্টত সিলেকশ্যন পালে 8 জনে। টোটেল হ'লগৈ আমাৰ 39 জন, আৰু আপোনালোকক জইনিঙৰ কাৰণে মতা হৈছে 28/1/2025। 28 জানুৱাৰীত আপোনালোকক জইনিঙৰ কাৰণে মতা হৈছে। আপোনালোকৰ ৰিপৰ্টিং টাইমটো হ'ল 9টা বজাত। বাকী আপোনালোকৰ ষ্ট'ৰ কিপাৰ আৰু লেব এছিষ্টেণ্টৰ ৰিপৰ্টিং টাইমটো হ'ল 11টা বজাত। গতিকে আপোনালোকে সেই টাইম মতে ৰিপৰ্টিং কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত আহিলে আমাৰ মেইন পইণ্টকেইটা হ'ল কণ্ট্ৰেক্টখন চাইন কৰিবলৈ আমাৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াত ধুনীয়াকৈ দিয়া আছে আপোনালোকক। ফাৰ্ষ্টত লাগিব আপোনালোকৰ ডিউলি ফাইল ইন ভেণ্ডৰ ফ্ৰম NXRT। এইখন মই আপোনালোকক আগতেও জনাইছোঁ ভেণ্ডৰখন কি হয়, আৰু আকৌ এবাৰ জনাইম মই আপোনালোকক। তাৰপিছত আহিলে আমাৰ কপি অফ ফাৰ্ষ্ট পেজ অফ বেংক পাছবুক কণ্টেইনিং নেম, এড্ৰেছ এণ্ড বেংক ডিটেইলছ। এইখন আপোনালোকে ভালদৰে চেক কৰি ল'ব। কোনোবাই যদি পুৰণা হৈ গৈছে তেনেহ'লে নতুনকৈ পাছবুকখন ল'বলৈ চেষ্টা কৰিব। তাৰপৰা আহিলে আমাৰ কপি অফ আধাৰ কাৰ্ডটো লাগিবই। কপি অফ পান কাৰ্ড লাগিব। তাৰপৰা লাগিব আমাৰ কেঞ্চেল চেক, আপোনালোকৰ চেকৰ কেঞ্চেল পাৰ্টটা লাগিব ভেণ্ডৰখনৰ লগত পাছ কৰিবলৈ। তাৰপৰা লাগিব আমাৰ 2 কপিজ অফ পাছপৰ্ট চাইজ ফটোগ্ৰাফ উইথ নেম এণ্ড ট্ৰেড টু বি ৰিটেন অন দ্য বেক চাইড। বেক চাইডে আপোনালোকক ট্ৰেডটো আৰু নামটো লিখা ৰাখিব লাগিব পাছপৰ্ট চাইজ ফটো কেইখনৰ পিছত। তাৰপিছত এতিয়া আমাৰ চাওঁ NXRT ভেণ্ডৰ।
এইখন হ'ল আমাৰ ভেণ্ডৰ ফ্ৰম NXRD ইয়াত আপোনালোকৰ ভেণ্ডৰ কোডটো অফিচত দিয়া হ'ব এইটো আপোনালোকে ফিল আপ কৰিব নালাগে নেম অফ ভেণ্ডৰ মানে আপোনালোকৰ নামটো পান কাৰ্ডৰ নাম্বাৰ মোবাইল নম্বৰ ইমেইল এড্ৰেছ দিব লাগিব আপোনালোকৰ বেংক একাউণ্ট নম্বৰ দিব লাগিব নেম অফ দি বেংক দিব লাগিব নেম অফ দা বেংক ব্ৰাঞ্চ কোড দিব লাগিব MICR কোডটো দিব লাগিব বেংকৰ তাৰপৰা আপোনালোকৰ IFSC কোডটো দিব লাগিব বেংকৰ তাৰপৰা আপোনালোকৰ বেংকৰ এড্ৰেছটো দিব লাগিব ধুনীয়াকৈ দি দিব বেংকৰ এড্ৰেছটো তাৰপিছত আহিলে আমাৰ নেচাৰ অফ দি বেংক আপুনি যদি নন SBI হয় তেনেহ'লে ইয়াত ক্লিক কৰিব তাৰপৰা যদি আপোনালোকে যদি SBI উইথ কোৰ বেংকিং আপোনালোকৰ যদি SBI লগত টাইপ থকা বেংকিং একাউণ্ট আছে তেনেহ'লে ইয়াত ক্লিক কৰিব যদি নাই তেনেহ'লে ক্লিক নকৰিব ইয়াত যদি নাই তেনেহ'লে ইয়াত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ সিগনেচাৰ অফ দি ভেণ্ডৰ ইয়াত আপোনালোকে আপোনালোকৰ সিগনেচাৰটো কৰিব লাগিব যোনটো আপোনালোকৰ সিগনেচাৰ ইয়াত কৰিব লাগিব তাৰপিছত আহিলে আমাৰ সিগনেচাৰ অফ দি বেংক ব্ৰাঞ্চ মেনেজাৰ উইথ সিল ইয়াত আপোনালোকৰ যোনটো বেংকৰ একাউণ্ট থাকিব তাত গৈ পেলাই আপোনালোকে ব্ৰাঞ্চত যাব ব্ৰাঞ্চত গৈ পেলাই আপোনালোকৰ বেংকৰ ব্ৰাঞ্চৰ সিলটো মাৰিব আৰু মেনেজাৰ চাইনটো মৰাই আনিব তাৰপৰা ইয়াত ব্ৰাঞ্চৰ সিলটো লাগিব আগৰ যোনখন আমাৰ ভেণ্ডৰ প্ৰভাইড কৰিছিলে তাত আমাৰ ব্ৰাঞ্চৰ সিলটো বিচৰা নাছিলে কিন্তু এতিয়া আপোনালোকৰ ব্ৰাঞ্চৰ সিলটো দৰকাৰ হ'ব গতিকে আপোনালোকে ব্ৰাঞ্চৰ সিলটো অতি সোনকালে মৰাই আনিব তাৰপিছত আহিলে আমাৰ যোনটো আমাৰ কেনচেল চেক সেই কেনচেল চেকটো আপোনালোকে ইয়াত পেষ্ট কৰিব লাগিব ইয়াতে আপোনালোকে আঠা লগাই দিব লাগিব ইয়াতে দি দিব আপোনালোকে তাৰপৰা ডু নট ৰাইট ডু নট চাইন ডু নট পুট ষ্টাম্প ইয়াতে আপোনালোকে কোনো ধৰণৰ ৰাইট কৰিব নিলিখিব বা কোনো ধৰণৰ চাইন নকৰিব কোনো ধৰণৰ ষ্টাম্প নামাৰিব ইয়াতে আপোনালোকে চেকটো দি দিব যোনসকলে চেক নাই তেওঁলোকৰ কাৰণে অকণমান প্ৰব্লেম হ'ব গতিকে আপোনালোকে বেংকত অতি সোনকালে খবৰ কৰক চেকটো যদি অহা নাই গতিকে এইটো হ'ল আপোনালোকৰ NXRD ভেণ্ডৰ ফৰ্মখন ইয়াতে এনেধৰণে আপোনালোকে ফিল আপ কৰি ল'ব পাৰিব যোনসকলে জানে তেওঁলোকেতো গম পায় যোনসকলে নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট গতিকে আপোনালোকে এনেধৰণে ফিল আপ কৰি ল'ব গতিকে ভিডিঅ'টো আছিলে ইমানে যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু যোনসকলে আমাৰ এপ্ৰেণ্টিছশ্বিপৰ কাৰণে চিলেকশ্যন পাইছে তেওঁলোকক মোৰ ফালৰ পৰা আকৌ এবাৰ শুভেচ্ছা থাকিলে আপোনালোকে ভালদৰে কাম কৰি যাওক আগন্তুক দিনত আপোনালোকৰ ONGCত এটা ধুনীয়া চাকৰি হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ জয় অসম